এপছু এটা খুবেই ভাল পদক্ষেপ লয়। মই যোৱা বছৰ যেতিয়া জইন কৰিছিলোঁ, এপছুৰ দ্বাৰা মানে চেণ্ট্ৰেলি বাক্সা ডিষ্ট্ৰিক্টত যিমান ল'ৰা ছোৱালী উত্তীৰ্ণ হয়, মানে শিক্ষাৰ্থী উত্তীৰ্ণ হয়, তেওঁলোকক সম্বৰ্ধনা জনায়। এইটো খুবেই প্ৰশংসনীয় পদক্ষেপ, কাৰণ ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰী আৰু মটিভেট হয় আৰু আগন্তুক দিনত যাতে আকৌ মানে ভাল ৰিজাল্ট কৰিব তাৰ কাৰণে এটা প্ৰেৰণা পায়। তো এপছুক বহুত বহুত ধন্যবাদ। বাক্সা ডিষ্ট্ৰিক্ট এপছু কমিটি তেওঁলোকে বহুত এক্টিভলি এইটো কাম চলাই আছে আৰু মই তেওঁলোকক আহ্বান জনাইছোঁ যে আগন্তুক দিনতো যাতে ছাত্ৰ ছাত্ৰীক মটিভেট কৰিবৰ কাৰণে এনেকুৱা প্ৰগ্ৰাম পাতে। ডেফিনেটলি চাওক, যোৱাবাৰৰ যেনেকুৱা ৰিজাল্ট হৈছিল তাতকৈ এইবাৰ বহুত পাৰ্চেণ্টেজ বাঢ়িছে। আমাৰ ৰিজাল্টটো বহুত ভাল। অসমৰ ভিতৰত আমি কলা শাখাত প্ৰথম, বিজ্ঞানত তৃতীয়, কমাৰ্চত ফ'ৰ্থ, হয় না নাই? আৰু তাৰপিছত তামোলপুৰ ডিষ্ট্ৰিক্টৰ মই চাই আছোঁ, তামোলপুৰ ডিষ্ট্ৰিক্টতো মানে সেই বিজ্ঞান শাখাত প্ৰথম, এনেকুৱাকৈ অভাৰঅল মানে আমাৰ ডিষ্ট্ৰিক্টৰ ৰিজাল্ট ভাল। চাওক, এইটো মানে আমাৰ সন্মানীয় BTC গভৰ্ণমেণ্টৰ বিষয়াসকলে তেওঁলোকে অলৰেডি আমাৰ পৰা ভেকেঞ্চি পজিশ্যনটো লৈছে, কিন্তু তাৰ মাজতে মানে নিৰ্বাচনৰ অধিসূচনা জাৰি হ'ল, সেইটোৰ কাৰণে পেণ্ডিং হৈ আছে। এতিয়া শেষ হ'ব আমাৰ নিৰ্বাচনী অধিসূচনা আৰু নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। জেনারেল মেথসआव 84 सुबुं काटाखौ फरायनिफ्रायनो थामथि मास्टारानि ब्रह्म बिफा बिजु ब्रह्म नतापुर लाखो सुबुं काटा बिथांखौबो बिमा बिथाङाबो थिग एखे फरायनिफ्राय ब्रैथि मासियाव फैनो हादोंब्ला बिथांखौबो 91 मेथ्सआव जेनेरेल साइन्सआव 87 इलेक्टिभआव 83 आरो 594 बिथांखौबो जौसाङाव फैनो थाखाय गुरै खावलायबाय। रामुतारि बिमा दिपाली मुसाहारि गामि अदला कलबारि लाफे बागानपारा इंलिसाव 78 ससियेल साइन्सआव एमआइएलआव 93 साइन्सआव 61 मेथ्स सानखान्थियाव 87.13 जौखोन्दो लानानै बाथि मासियाव फैनो हादों। दा बिथांखौबो बसुमतारि लेखा बिपुल बसुमतारि गामि खोला बरसिदार बिमानि मुं मामुनि बसुमतारि लासे मेदाकाट थाना बरमा बिथाङा साइन्सआव 85 इलेक्टिभआव 87 83 एमआइएलआव 93 ससियेल साइन्सआव 86 आरो इलेक्टिभआव 80 गासै 8 गुरै खावलायबाय। बिथांनि मानखौ बावगोन जोंनि